হাগ্ৰামা মহিলাৰীয়ে যদি BPF যদি জয় নহয় BPF যদি জয় নহয় BPFৰ নেতা কৰ্মীসকলক বোলে চেণ্ডেলৰ মালা দিব খুব লাজৰ বিষয় খুব ঘৃণনীয় কথা আজি যি বদমাছসকলে লম্পটসকলে আজি যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে তেখেতে নিজেই মুখ্যমন্ত্ৰী হোৱা নাই আমি ৰাইজে পাতি দিছোঁ আমি ৰাইজে তেখেতক মুখ্যমন্ত্ৰী আমি নিজে বনাইছোঁ বনাৰ কাৰণত মুখ্যমন্ত্ৰী হ'ব পাৰিছে আৰু সেই মুখ্যমন্ত্ৰীৰ বাহনক আক্ৰমণ কৰিছে কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছৰ কৰ্মীসকলে সেইসকল আচলতে কংগ্ৰেছক মই কৈ আছোঁ আপোনালোকৰ দলত এনেকুৱা যদি বদমাছ লম্পট থাকে কাৰণ এজন মুখ্যমন্ত্ৰী অসমৰ হয় সেই অসমৰ মুখ্যমন্ত্ৰী বাহনত যদি আক্ৰমণ কৰিব পাৰিছে সেইবিলাক যদি নেতা কৰ্মীক যদি আপোনালোকে কংগ্ৰেছত ৰাখে আপোনালোকৰ ক্ষতি হ'ব আজি দুই একদিন ধৰি আমি নিউজত পাই আছোঁ তাৰ কাৰণতে মই আজি সংবাদ মাধ্যমত আহাৰ এইটোই লক্ষ্য যে নিউজত পালোঁ যে হাগ্ৰামাই এটা মোল্লাক এটা ডাঙৰ সভাত এ মোল্লা বদমাছ নকৰিবি হাগ্ৰামাই আমাৰ মুছলমান মোল্লাক বদমাছ বুলি কোৱা আৰু দাড়িক অসন্মান কৰা মোল্লাক অসন্মান কৰা আমি এইটো কোনো পধ্যই আমি সহ্য কৰিব নোৱাৰিম হাগ্ৰামাই অতি শীঘ্ৰে ৰাইজ সহকাৰে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগে যে মই যি কথা মই মোল্লাক কৈছোঁ মোৰ ভুল হৈছে তাৰ কাৰণত মই ইছলাম ধৰ্ম মোল্লাসকলৰ তাহাতে মই মাফ খুজিছোঁ যদি হাগ্ৰামাই যদি মাফ নুখুদে আমি কিন্তু এটাৰ পিছত এটা আমি কাৰ্যসূচী আমি লৈয়ে থাকিম কাৰণ কিয়া আজি হাগ্ৰামাই আমাৰ মুছলমানসকলক লৈ কেনে আজি 17টা বছৰ BTCত চিফ হৈ থাকিল সেই হাগ্ৰামাই এবাৰ আমাৰ সেই মুছলমানৰ মোল্লাসকলক বদমাছ বুলি কয় এ মোল্লা বদমাছি নকৰিবি আজি এটা ইমান ডাঙৰ সভাৰ স্থলীত খুব ঘৃণনীয় কথা খুব লজ্জাৰ কথা যি হাগ্ৰামা নেকি মুছলমানৰ ভোটৰ কাৰণত মুছলমানক ভোট লৈ কেনে জয় হৈ কেনে BTCৰ চিফ হৈ থাকিল 17টা বছৰ থকাৰ পিছত আজি কি মুছলমানৰ মোল্লাসকলক সেই ৰাজস্ব সভাত অপমান কৰে সেইটো আমি কোনো পধ্যেই সহ্য কৰিব নোৱাৰিম সমাজ আকাৰে যদি হাগ্ৰামা মহিলাৰীয়ে যদি ক্ষমা নুখুজে আমি কেতিয়াও আমি মানি ল'ব আমি নোৱাৰোঁ আৰু চাক কেইদিনমান আগত আৰু এটা নিউজ দেখা পাইছোঁ আজি ধৰক ৰাজনীতিকটো কৰেই ৰাজনীতিক দল এটাই ৰাজনীতিক কৰিব আমি জানো কাৰণ ৰাজনীতিক দলে যদি ৰাজনীতিত নকৰে কোনে কৰিব ঘৰুৱা মানুহে কৰিব নেকি তে ৰাজনীতিক দলৰ লগত যিবিলাক নাকি নেতা কৰ্মীসকল থাকিব সেই ৰাজনীতিক দলৰ মুৰব্বীৰ এনেকুৱা কথা মুখেদি ক'ব নালাগে কাৰণ কি কৈছে এটা সভাস্থলীতে কৈছে হাগ্ৰামা মহিলাৰীয়ে যদি BPF যদি জয় নহয় BPF যদি জয় নহয় BPFৰ নেতা কৰ্মীসকলক বোলে চেণ্ডেলৰ মালা দিব খুব লাজৰ বিষয় সেই মুৰব্বীসকলৰ সেই নেতাসকলৰ সেই ৰাজনীতিসকলক সিহঁতৰ লগত ৰাজনীতিক মানুহ কি ভাবে কৰে খুব লাজনীয় কথা খুব ঘৃণনীয় কথা আজি যি বদমাছসকলে লম্পটসকলে আজি যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে তেখেতে নিজেই মুখ্যমন্ত্ৰী হোৱা নাই আমি ৰাইজে পাতি দিছোঁ আমি ৰাইজে তেখেতক মুখ্যমন্ত্ৰী আমি নিজে বনাইছোঁ বনাৰ কাৰণত মুখ্যমন্ত্ৰী হ'ব পাৰিছে আৰু সেই মুখ্যমন্ত্ৰীৰ বাহনক আক্ৰমণ কৰিছে কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছৰ কৰ্মীসকলে
সেইসকল আচলতে কংগ্ৰেছক মই কৈ আছোঁ, আপোনালোকৰ দলত এনেকুৱা যদি বদমাছ লম্পট থাকে, কাৰণ এজন মুখ্যমন্ত্ৰী অসমৰ হয়, সেই অসমৰ মুখ্যমন্ত্ৰী বাহনত যদি আক্ৰমণ কৰিব পাৰিছে, সেইবিলাক যদি নেতাকৰ্মীক যদি আপোনালোকে কংগ্ৰেছত ৰাখে, আপোনালোকৰ ক্ষতি হ'ব। আৰু অতি শীঘ্ৰে সেই নেতাকৰ্মীসকলক আপোনালোকৰ দলৰ পৰা বঞ্চিত কৰি আপোনালোকে নিজে সেইসকলক জেল হাজতলৈ প্ৰেৰণ কৰক, আপোনালোকৰ দল ঠিক থাকিব। আৰু যদি সকল নেতাসকল যদি আপোনালোকৰ দলত ৰাখে, ভৱিষ্যতত আপোনালোকৰ বেয়া হ'ব। কাৰণ মুখ্যমন্ত্ৰীৰ বাহনত যদি আঘাত কৰিব পাৰিছে, সেইসকল আচলতে কি হ'ব, গুণ্ডা হ'ব। ইয়াতে সেইসকল গুণ্ডা ভয়ানক হ'ব, সিহঁতে কালপিত হয়। এইটো কি সিহঁতে পাকিস্তান চাইছে নেকি? পাকিস্তানে সিহঁতে এইটো অসম আমাৰ বনাব খুজিছে নেকি? আমি অসমৰ অসমীয়া হয়, অসমত থাকি অসমৰ বায়ু সেনা খাই কেনেও আজি পাকিস্তানৰ নিচিনা এনেকুৱা বদমাছ সম্পদ কিয় হৈ আছে? মুখ্যমন্ত্ৰী বাহনত যদি আঘাত কৰিব পাৰিছে আৰু সাধাৰণ মানুহৰ আঘাত কৰিতে সিহঁতৰ কোনো পধ্যই মনত অলপ ভয় নালাগে।